নমস্কাৰ, মই বৰ্ণিতাছ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব আৰু আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো চাব। তেনেহ'লে বলক ৰেচিপিলৈ আগবাঢ়োঁ। আজি মই পদিনা আৰু তেতেলীৰে মাছৰ টেঙা বনাবলৈ লৈছোঁ আৰু ইয়াৰ কাৰণে লৈছোঁ অলপ ফ্ৰেছ পদিনা আৰু পদিনাখিনি মই চাফা কৰি লৈছোঁ। সৰু এডোখৰ আদা লৈছোঁ, আদা অলপ ল'লেও হ'ব, আৰু কেইফুটামান নহৰু লৈছোঁ আৰু নহৰুখিনি মই বাকলি গুচাই লৈছোঁ। দুটা কেঁচা জলকীয়া লৈছোঁ, জলকীয়া আপুনি নিজৰ ইচ্ছামতে ল'ব পাৰে, আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম আৰু এতিয়া মই কেইপিচমান মাছ নিমখ আৰু হালধি সানি এইখিনি ভাজি ল'ম। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু তেল অলপ সৰহকৈ দিছোঁ। প্ৰথমতে ইয়াতে মই মাছখিনি ভাজি ল'ম আৰু তাৰপিছত মই মাছৰ টেঙা বনাম। এয়া মই প্ৰথমতে মাছখিনি দি দিলোঁ। মাছখিনি মই অকণমান ইলুটি কৰি দিছোঁ আৰু মাছখিনি প্ৰায় ফ্ৰাই হৈছে আৰু এইখিনি মই এতিয়া কাঢ়ি ল'ম। মাছ ভাজি হৈ গ'ল আৰু এতিয়া মই কেৰাহীৰ পৰা অকণমান তেল কমাই লৈছোঁ আৰু সেই তেলতে কেইটামান পাঁচফোৰণ ফুটাই দিছোঁ আৰু আগতেই পিচি থোৱা পদিনা আৰু আদা নহৰুৰ পেষ্টটো ইয়াত দি দিছোঁ। এইখিনি মই এতিয়া 2-3 মিনিটমান সময় কম জুইতে ভাজি থাকিম। গেছৰ ফ্লেম একেবাৰে কমাই থ'ব, নহ'লে তলফালে দেই যোৱাৰ চান্স থাকে। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি গুড়িও দিছোঁ আৰু এইখিনি মই লৰাই ভাজিম। এতিয়া ইয়াত অকণমান ঠাণ্ডা পানী দিম আৰু অকণমান ভাজিম। মই আগতে এটা আলু বইল কৰি থৈছিলোঁ আৰু এতিয়া মই বইল আলুখিনি ইয়াত দি দিম। আলু দিলে মানে ইয়াৰ গ্ৰেভিটো ঘন হয়, ডাঠ হয়, আৰু সেইকাৰণে মই ইয়াত এটা আলু বইল কৰি দিছোঁ, আৰু নিদিলেও কোনো কথা নাই। এইখিনি মই এতিয়া অলপ ভাজি ল'ম। এতিয়া ইয়াত আৰু সৰহকৈ পানী অলপ দি দিছোঁ আৰু ইয়াত মই ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ। আৰু আগতেই মই অকণমান তেতেলী পানীত তিয়াই থৈছিলোঁ আৰু তেতেলীখিনি মই ইয়াত দি দিম। তেতেলী পানীখিনি চেকিও দিব পাৰে, মই চেকি দিয়া নাই। আৰু এইখিনি মই মিডিয়াম ফ্লেমতে ঢাকনি লগাই উতলিবলৈ দিম। একেবাৰে শেষত মই আগতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ আৰু এইখিনি মই 2 মিনিটমান সময় উতলিবলৈ দিম আৰু নমাই থ'ম। এয়া পদিনা তেতেলীৰে বনোৱা মাছৰ টেঙা হৈ গ'ল আৰু পদিনাৰ খুব ধুনীয়া গোন্ধ এটা আহি আছে। এনেদৰে বনাই মোৰ খুবেই ভাল লাগিল আৰু খায়ো ভাল লাগিল। আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাব আৰু গৰম ভাতৰ লগত পৰিৱেশন কৰিব। আজিৰ ভিডিঅ'টো নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলৰ নতুন দৰ্শক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। কিন্তু পুনৰ লগ পাম অন্য এটি ৰেচিপি।